হে কৈছে সি কঠীয়া ইন্দলি হেনো গোটেই হাঁহ সোমাইছে গৰু ছাগলী সোমাই গোটেই গুষ্টি গোট মাৰিছে কথাটো এতিয়া সঁচানে মিছা নাজানো মানুহজনক ক'লেও চাবলৈ গ'লে মানুহজনো সেই কঁকাল বিষ বিচনাতে পৰি আছে এতিয়া ময়ে যাবগৈ লাগিব আৰু ইফালে গৰু ছাগলী এসোপা এতিয়া আহিব হাঁহ এগাল আছে ইফালে বয়সো হৈ আহিলে বুঢ়ী কালত এতিয়া খেতি নকৰিলেও নহয় কোনেনো খুৱাব মতা এটা কঁকাল বিষ মতাও বিষ নহয় বোলে জহন্য মতাই কথা ক'লে নুশুনে নহয় এই দিন হ'লে ভেকচিন জুই শুই থাকিব ডেলিভাৰী মাইকী গতে ৰাতি হ'লে মদ খাই মদৰ নিচা ফালিব এইবোৰ মতায়ো মোক থৈছে আৰু ল'ৰা যিটো ক'লো উৎপতীয়া এটা সেইটো তিতা কেহা লগোৱাটো সেই বাইকখন পাতে তাক একো নালাগে মাকজনী কথা নুশুনে এতিয়া সেই উপায় নাই মই কঠীয়াতলিকেইটা চাই আহোঁগৈ এইফালে আকৌ সেইটো চুকৰ সেইজনী এই ৰদালি এজনী হাৰামজাতি এজনী গৰু ছাগলী পোহে বৰ্ষাৰ নহয় তাইৰ লগত আকৌ দল কৰিবলৈও দিগদাৰ আছে নহয় এজনী ফাগুনী এইকেইজনী গাহৰি গৰু ছাগলী গোটেই হাঁহ কুকুৰা পৃথিৱীখনৰ বস্তু সিহঁতৰ ঘৰতে পোহে আইও এইফালে হাগিবলৈ খাবলৈ জেগা অকণ নাই পুহিছে সিহঁতিহে বেছি বস্তু আমাৰ ভয় ইমুধ বা সিমুধ হ'লে অত মাটি বাৰী পৰি আছে আমি তেওঁ ইমান বস্তু পোহা নাই সিহঁতৰ যদি জেগা অকণো নাই এইবোৰ বস্তু পুহিছে এতিয়া কঠীয়া যদি চাওঁগৈ যদিহে মোৰ কঠীয়াত সিহঁতৰ গৰু ছাগলী গাহৰি সোমাই শেষ কৰিছে মই মূৰৰ চুলি একদম লিখিব পৰাকৈ উঘালিম নহয় একদম লিখিব পাৰিব ৰাইজে কেইডাল উঘালি আনিলোঁ ময়ো সোধা নহয় নহয় পাওঁতে মা ঘৰত মেনকা নাম পাই অহা নাই ঠিক আছে বাৰু মই এতিয়া ঘৰ চৰ নাখাওঁ দেই ভিতৰতে থৈ আহোঁ যাব লাগে ঘৰ দুৱাৰ কিমান খাৰিবি আৰু একদম গৰমেও তিতা কেহা লগাইছে ইফালে এইবোৰ এতিয়া ঘৰৰ মুৰব্বী মানুহ হৈ যদি মই ঘৰখনেই নাখাওঁ কোনেনো খাই দিব বোৱাৰী জীয়াৰী বুলিবলৈ নাই ময়ে আছোঁ ইফালে সেয়া হেৰিয়ে সেই যদি পুতুকণা ঘৈণীয়ে কথানি আহিলে আহি পিনি সেই দেৰি হ'ল পিছ দৰ্জাখনো মাৰিলোঁ নাই ঠিকান নাই পিছখন নেমাৰিলেও নাই আমাৰ ৰাস্তা কাষৰ ঘৰ নহয় আগখনহে মেইন এইখনকে মাৰি থৈ যাওঁচোন মতাটো সোমাই থাকক ভিতৰতে হেৰি বোলো মই পথাৰলৈ যাওঁতে আপোনাক তলা এইফালে লগ মাৰি থৈ গৈছোঁ পিছ দুৱাইজি ওলাব মুতিব ধৰিলে আইও যাওঁ আই মোৰ পথাৰ শেষ কৰিলে চাগে আইও এইবোৰ লোকৰ কথা শুনি আহিছোঁ সঁচাই নে মিছা জানো আইও ভগৱান মই পতে মৰো মোৰ মতা গোসাঁই সেই ঈশ্বৰ মানুহটোৱে ইমান কষ্ট কৰি সেইফালে মানুহটোৱে নিজেতো কৰাই নাই হাজিৰা লগাই মই সেই কঠীয়াকেইডৰা পৰালোঁ কঠীয়া পাৰিলোঁ 5 ডৰা মাটি কঠীয়া পাৰি সেই ঈশ্বৰ এতিয়া ধান দুডাল এডালকৈ ওলাই আছে দেখিছেনে কঠীয়া ধান সেই ঈশ্বৰ গোটেইখন একদম বৰ ফাট মেলালে গোটেই কঠীয়া উঘালি গছকি শেষ কৰিলোঁ কোন কুকুৰণীহঁতে বস্তু পুহিছিলি তহঁতি গৰু ছাগলী সোমোৱাই এইবোৰ গাহৰিহে হ'ব দেই গোটেই বৰগাত কৰিলে বৰফাট কৰিছে গোটেই ৰাতি মই সোধাই দিওঁ নহয় এনেই কোৱা নাই সেইজনী পুতুকণৰ ঘৈণীয়েকে এনেই কোৱা নাই এই ৰদালি আৰু ফাগুনী ভাগৰ গাহৰি ছাগলী গৰুৱে মোক গোটেই খেতি পথাৰ শেষ কৰিলে মোক পইচা পাতি দিব লাগিব নহয় মই 8 টকা খৰচ কৰি ট্ৰেক্টৰ বোৱাই লৈছোঁ মই হাল বোৱাই পিনি মই মানুহ ভৰিয়া হাতে ধৰি কাম কৰাই মই হাজিৰা 400-400কৈ দি মই এই কঠীয়া পৰাই মই এনেকৈ ধ্বংস হ'বলৈ দিব নোৱাৰোঁ সেই কথাই নহ'ব দেই মই এতিয়াই যাম মই ৰ'দালি গোটেই হিমালয় পৰ্বতৰ গোটেই পাহাৰ আৰু গোটেই নদীখনৰ গোটেই মই এতিয়া এই মাইকী মানুহজনী ইমান বৰফালটো কেনেকৈ পাওঁ উপায় নাই সৰুতে সেই লং জাপ হাই জাপ মাৰিছিলোঁ নহয় আকৌ এতিয়া বুঢ়ী কালত জাপ দিছোঁ হাৰামজাতিহঁতে গৰু ছাগলী পুহিছে গাহৰি পুহিছে ভালকৈ যদি চম্ভালিব নোৱাৰে সিহঁতি কেলে পুহিছে এজনী ফাগুনী ঘৰত আছে নাই জানো ফাগুনী ঘৰত আছনে ফাগুনী এইবোৰ ক'ত পৰিলেনো কি হ'ল তহঁতি যে গৰু ছাগলী পুহিছ সেই পথাৰখনত নেচাও কেলে তহঁতৰ পিয়ালি চুকতে মই কঠীয়া সোপা সেই দেখিছ যদি কিমান কষ্টকে মানুহটোৱে কৰিব নোৱাৰে তই দেখিছ মদকী মানুহ গাত জোৰ নাই মই সেই মানুহ চাত বহি লৈ হাজিৰা লগাই ট্ৰেক্টৰ বাৰে দেখিছ সেই মই গৰমত তহঁতি ভিতৰত থাকিব পৰা নাই তেনেকুৱা গৰমত মই খেতি পথাৰত সেই কঠীয়া সোপা পৰালোঁ তহঁতৰ গাহৰি গৰু ছাগলীয়ে গোটেই শেষ কৰি দিলে তহঁতি নেচাও কেলে নিজৰ যে খেতি পথাৰ নাই লোকক তেনেকুৱা কথা নকবি তোৰ পথাৰ নাম লিখি থোৱা অহা নাই নহয় মোৰ গৰু ছাগলীকেইটাই মোৰ গৰু ছাগলী চব বান্ধত আছে তই ফাগুনী তেনেকুৱা কথা নকবি সেইজনী পুতুকণা ঘৈণীয়েকে কৈছে তহঁতৰ গৰু ছাগলী গাহৰি গোটেই জাক বোলে মোক কঠীয়া ইন্দলিতে থাকে তই ইমান ওচৰতে কিমান অন্যায় কৰিব পাৰ নে কাষত আছে কাইলৈ যদি মোৰ ঘৰ কাষত এনেকৈ কঠীয়া ইন্দলি থাকে মোক মানুহে ক'ব নকয় তইতো চাব পাৰ ইমান অন্যায় কৰিব পাৰ নিজৰ মাটি নিজৰ মাটি বাৰী নাই লোকৰ তোৰ সেই অকল ঘৰৰ ভেটিটোহে আমাৰ সেই মাটি বাৰী এতিয়া খেতি কৰা দেখি তহঁতি জ্বলিছ মই তোৰ লগত ইয়াত তৰ্ক যুদ্ধ কৰিবলৈ অহা নাই গম পাৱ নে মোৰ ঘৰত ঢেৰ কাম আছে তোক মই এবাৰ সকিয়াবলৈ আহিলোঁ কিন্তু কাৰ পৰিছে মই দেখা নাই তই এবাৰ নাই পোৱা বুলি কৈছ কিন্তু নেক্সট বাৰ পৰিলে আকৌ মোতকৈ বেয়া কোনো নহ'ব সেইটো কথা মনত ৰাখিবি মই আহিলোঁ দেই পাৰি হ'ব যা তোৰ লগত মুখ চুপতি মাৰিবলৈ এই গেলা গৰমত মোৰো টাইম নাই কলৈনো গ'লগৈ জানো গৰু ছাগলীকেইটা সৰু এইখিনিতে মেলি দিছিলোঁ ৰদালি ঘৰত আছনে কোননো মই মেনকা আহিছোঁ
আই কিনো কবি হৰ চাই হাঁহকেইটা মেলি দিলোঁ এতিয়ালৈকে অহা নাই বোলো কলৈনো গ'লগৈ কিনো কথা হা হাঁহ গৰু ছাগলী মাৰি থাকিলে ক'ত পাবি সেই মই খেদি পাৰ কৰি থৈ আহিছো তই আকৌ কেলে খেদি থৈ কেলে নেখেদিম তহঁতি গোটেই মোক কঠীয়া তলিকেইটা সেই ফাগুনীয়ে তই শেষ কৰি দিলি গাহৰি গৰু ছাগলী হাঁহ কুকুৰা পুহিছ তই কেলে এনেকুৱা অন্যায় কৰিছ নিজৰ ঘৰতো খেতি পথাৰ নাই যে কোৱা কথা ক'বলৈ নাহিবি দেই তই মোৰ ঘৰৰ ভিতৰত মোৰ গৰু ছাগলী মোৰ একদম দুৱাৰ মুখৰ পৰা কলৈকো নাযায় এতিয়া মই সেইদিনিয়ে পথাৰত থৈ আহিছোঁ তেনেকুৱা কথা নকবি ৰদালি মই নেদেখিলে বেলেগ কথা মই হৈ যা খৰি মোৰ সেই ফগেনে ঘৈণীয়েকক সুধে যা তাই দেখিছে কৈছে ৰদালিয়ে ফাগুনীয়ে পথাৰত সদায় সোমোৱাই থয় তহঁতি কিজনী ইমান অন্যায় কৰা নে বাৰু সেই চা মোৰ হাঁহ মাতাৰ লগে লগে দৌৰি আহে তেনেকুৱা কথা ক'বলৈ নাহিবি দেই তই চৰা কথালৈ নাহিবি তই কেনি আহিছে সেইটো চা কাৰ কথা তই তেনেকে ভিতৰত দম দিব নাহিবি আকৌ একদম বাল্টি মূৰত মাৰি দিব কথা নকবি ঐ কাম দম দিব লাগিছ ওলা বুলি কৈছ না গৰু ছাগলী ভালকে বান্ধিবি নহলে নেক্সট বাৰ এইটো মেখেলা পেটিকোট খুলি যোৱাকে ঘৰৰ পৰা চুচৰাই নি পাৰিলি দাঁত গজিব তোৰ পাওঁতে ঘৰত আছ তেনেকে বুজে পোহেতো হেৰি কৰিব নাই খেতি মাটি কৰিব নাই লোকে কৰা দেখিব নোৱাৰে এইবাৰতো সকিয়াবলৈহে আহিব এজনী ফাগুনীকো সকিয়াই থৈ আহিছো নেক্সট বাৰ পৰিব তাক চুলিত ধৰি ধৰি চুচৰাই দিম মই যা যা তোৰ শামুক কুমুৰীয়া খেতি কৰ না আমাৰ তেনেকুৱা 10 বিঘা আছে তেনেকুৱা কথা ক'বলৈ নাহিবি 2 চামুচমান মাটি হ'ব তাকে খেতি কৰিছ কৰি লৈ ইমান হাঁহ ছাগলী কুকুৰাৰ লগত ঘৰত আপত্তি দিবলৈ আহিছ হা চৰত ডাল ল'ৰা মোক ক'বলৈ গ'লো সেইজনী এজনী ফাগুনী এজন ডাং খাই উঠিব মোহেতো গৰু ছাগলী গাহৰিয়ে সোমাব পথাৰত খেতি পথাৰত এইজনী এজনী ৰদালি গ'ল দেখিছে তাইহে ডাং খাই আহিছে হাৰামজাদিয়ে মোক চিনি পোৱা নাই এইবাৰ আকৌ মই সকিয়নি কৰিবলৈ দিবলৈ নাহোঁ নহয় এইবাৰ ময়ো কৰিম বাপেকে ময়ো মেনকা হয় সেই যে কিবা খুৰা দৰৱ নে কি খুৰা এইবোৰ কিবা দৰৱ এটা কয় নহয় মোৰ মুখতে ফুটা নাই সেই দৰৱ দি মই হাঁহ কুকুৰা গাহৰি চব পথাৰত গিৰাই দিম নহয় ময়ো ফুলেশ্বৰী জীয়েক কম নহয় এনেই মেনকা নাম পোৱা নাই হাৰামজাদি